নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যদি আপুনিও এজন অংগনবাড়ী কৰ্মী বা অংগনবাড়ী সহায়িকাৰ দৰমহাৰ বিষয়ে জানিব বিচাৰে, তেন্তে ভিডিঅ'টো আপোনাৰ বাবে বহুত সহায়ক হ'ব। কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনাক ক'ম যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা কি হ'ব। ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী গোট আৰু অংগনবাড়ী কৰ্মী আৰু সহায়কাৰীৰ নেতাসকলৰ মাজত তৃতীয়বাৰৰ বাবে ফলাফল লাভ কৰিব নোৱাৰিলে শিক্ষামন্ত্ৰীগৰাকী আৰু চৰকাৰৰ উপদেষ্টাসকলে আলোচনাত অংশগ্ৰহণ কৰে। বিগত ৩২ দিন ধৰি অনিৰ্দিষ্টকালীন ধৰ্মঘট অংগনবাড়ী শ্ৰমিক সংঘৰ লগত অংগনবাড়ী সংঘৰ নেতাসকলৰ সৈতে আলোচনাৰ অন্তত পৰিঘটনা সন্দৰ্ভত ভাষণ দি ফজল্লাই কয় যে অংগনবাড়ী কৰ্মীসকলৰ সমস্যা সমাধানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আলোচনা আৰম্ভ কৰি আছে। অংগনবাড়ী শ্ৰমিক আৰু সহায়কসকলৰ দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰ পৰিপক্কবদ্ধ। অংগনবাড়ী কৰ্মচাৰী টি.এ. আৰু ডি.এ. ঠিক কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ আৰু স্পষ্ট কৰি দিছে যে আৰক্ষীয়ে অংগনবাড়ী কৰ্মীৰ সৈতে কেতিয়াও বেয়া আচৰণ কৰা নাছিল আৰু তেওঁলোকে পুষ্টি কিট যোগান নধৰাৰ বাবে সমস্যাৰ সন্মুখীন হোৱা গৰ্ভৱতী মহিলা আৰু কেঁচুৱাৰ স্বাৰ্থত অত্যাৱশ্যকীয় সেৱা ৰক্ষণাবেক্ষণ আইন প্ৰয়োগ কৰিছিল। অৱশ্যে গৰ্ভৱতী মহিলা আৰু কেঁচুৱাৰ সুবিধাৰ্থে আমি অংগনবাড়ী কৰ্মচাৰী ধৰ্মঘটৰ বাবে বিকল্প ব্যৱস্থা কৰিছো বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বুজাই দি আলোড়নৰ আহ্বান জনোৱাৰ পিছত চৰকাৰৰ হৈ শ্ৰমিক আৰু সহায়কাৰীসকলৰ কৰ্তব্যত যোগদান কৰিবলৈ অনুৰোধ জনায়।